নমস্কাৰ জাষ্ট লাৰ্ণিং ফৰ এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সাম্প্ৰতিক পৰিক্ৰমা আজি জিকে কুইজ নামৰ শীৰ্ষক এটি ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি আনিছোঁ। আজিৰ ভিডিঅ'টোত থকা প্ৰশ্নৰ উত্তৰখিনিয়ে আগন্তুক আহিবলগীয়া অসম চৰকাৰৰ ৩২,০০০ নিযুক্তিৰ পৰীক্ষাত যথেষ্টখিনি উপকাৰ আনিবৰ বুলি আশা কৰিছোঁ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজি প্ৰথম প্ৰশ্নত আছে, শেহতীয়াকৈ বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰা ভাৰতৰ প্ৰথম ঘৰুৱাভাৱে নিৰ্মিত ৭০০ মেগাৱাট পাৰমাণৱিক চুল্লীৰ নাম দিয়া হৈছে। অপশ্যন কেইটা চাওক। অপশ্যন ক'ত আছে KLPP4, অপশ্যন ক'ত আছে RAPS7, অপশ্যন ক'ত আছে KLPP3 আৰু অপশ্যন ক'ত আছে GHAPV2। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ক'ত থকা KLPP3। ইয়াৰ বিষয়ে অলপ যদি চাওঁ, ভাৰতৰ প্ৰথমখন স্বদেশীভাৱে বিকশিত ৭০০ মেগাৱাট পাৰমাণৱিক চুল্লীক KAPP3 বুলি কোৱা হয় আৰু এই সফলতাৰে বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰিছে। ২ নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰে পাৰমাণৱিক শক্তি প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত কোনটো পদ্ধতি গ্ৰহণ কৰিছে? ক'ত আছে ক্লাষ্টাৰ মুড বিকাশ, ক'ত আছে ফ্লিট মুড বিকাশ, অপশ্যন ক'ত আছে হাইব্ৰিড মুড বিকাশ, অপশ্যন ক'ত আছে ক্ৰমিক মুড বিকাশ। ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হ'ব অপশ্যন ক'ত থকা ফ্লিট মুড বিকাশ। যদি ইয়াৰ ওপৰত আমি অকণ লক্ষ্য কৰোঁ, ভাৰত চৰকাৰে ফ্লিট মুডত 10টা স্বদেশীভাৱে বিকশিত PHWR নিৰ্মাণৰ অনুমোদন জনাইছে। এই পদ্ধতিৰ উদ্দেশ্য হৈছে পাৰমাণৱিক শক্তি প্ৰকল্প স্থাপন ত্বৰান্বিত কৰা আৰু ভাৰতৰ শক্তি ক্ষমতা বৃদ্ধি কৰা। ৩ নম্বৰ কুৱেশ্যন, IDFC ফাৰ্ষ্ট বেংক আৰু IDFC লিমিটেডৰ মাজৰ IDFC ফাৰ্ষ্ট বেংকৰ প্ৰতিটো অংশৰ বুক মূল্যৰ ওপৰত একত্ৰীকৰণ প্ৰত্যাশিতভাৱে কি? ক'ত আছে? অপশ্যন ক'ত আছে ৪.৯% বৃদ্ধি, অপশ্যন ক'ত আছে ৫.৫% বৃদ্ধি, অপশ্যন ক'ত আছে ৪.৯% হ্ৰাস, অপশ্যন ক'ত আছে ৫.৫% হ্ৰাস। উত্তৰ হ'ব অপশ্যন ক 4.9% বৃদ্ধি। ইয়াৰ পৰা যদি চাওঁ, এই একত্ৰীকৰণে ৩১ মাৰ্চ ২০২৩ তাৰিখলৈকে অডিট কৰা বিত্তীয় আধাৰত IDFC ফাৰ্ষ্ট বেংকৰ প্ৰতিটো শ্বেয়াৰত কিতাপ মূল্য 4.9% বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ৪ নম্বৰ, IDFC ফাৰ্ষ্ট বেংক আৰু IDFC লিমিটেডৰ মাজত একত্ৰীকৰণ উদ্দেশ্য কি? অপশ্যন ক IDFC ফাৰ্ষ্ট বেংকৰ বজাৰৰ অংশ বৃদ্ধি কৰা, খ নিয়ন্ত্ৰক অনুপাতমূলক সুশৃংখলকৰণ, গ IDFC লিমিটেডৰ ডিপজিট ফ্ৰেঞ্চাইজি বৃদ্ধি কৰক, অপশ্যন খ এটা নতুন বিত্তীয় হোল্ডিং কোম্পানী সৃষ্টি কৰক। পালনবোৰ সুশৃংখল কৰক। ইয়াৰ ওপৰত যদি আমি চাওঁ, তেতিয়াহ'লে IDFC ফাৰ্ষ্ট বেংক আৰু IDFC লিমিটেডৰ মাজত একত্ৰীকৰণ উদ্দেশ্য নিয়ামক অনুপালনবোৰ সুশৃংখল কৰা, একত্ৰীকৰণে কৰ্পোৰেট গাঁথনিসমূহ সৰল কৰিব আৰু RBI নিয়ম অনুসৰণ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। নেক্সট কুৱেশ্যন, ৫ নম্বৰ, কোন সংগঠনে PM প্ৰসাদক অধ্যক্ষ পৰিচালনা সঞ্চালক হিচাপে নিযুক্তি দিছে? অপশ্যন ক'ত আছে চেণ্ট্ৰেল কোলফিল্ড লিমিটেড CCL, অপশ্যন ক'ত আছে ইণ্ডিয়ান স্কুল অফ মাইন্স IIT ধানবাদ, অপশ্যন ক'ত আছে ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম NTPC, অপশ্যন ক'ত আছে কোল ইণ্ডিয়া লিমিটেড CIL। উত্তৰ অপশ্যন ক'ত থকা কোল ইণ্ডিয়া লিমিটেড CIL। বৰ্তমান চেণ্ট্ৰেল কোলফিল্ড লিমিটেডৰ অধ্যক্ষ পৰিচালনা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা PM প্ৰসাদক কোল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ পৰিচালনা সঞ্চালক হিচাপে নিযুক্তি দিছে। ৬ নম্বৰ, কোল ইণ্ডিয়া লিমিটেড গঠনৰ উদ্দেশ্য কি আছিল? অপশ্যন ক নতুন কয়লা ক্ষেত্ৰ অন্বেষণ কৰা আৰু নতুন কয়লা খনি বিকশিত কৰা, অপশ্যন খ কৌনিং কয়লা খনি ৰাষ্ট্ৰীয়কৰণ আৰু পৰিচালনা কৰা, অপশ্যন গ নন কৌনিং কয়লা খনি ৰাষ্ট্ৰীয়কৰণ আৰু পৰিচালনা কৰা, ঘৰত আছে ভাৰতত কয়লা খনন একত্ৰিত আৰু ৰাষ্ট্ৰীয়কৰণ কৰা। উত্তৰ অপশ্যন ঘ ভাৰতত কয়লা খনক একত্ৰিত আৰু ৰাষ্ট্ৰীয়কৰণ কৰা। ভাৰতৰ কয়লা খনিৰ ওপৰত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ ৰখাৰ বাবে কোল ইণ্ডিয়া লিমিটেড গঠন চৰকাৰৰ ৰাষ্ট্ৰীয় শক্তি নীতিৰ অংশ আছিল। ইয়াৰ লক্ষ্য আছিল
দেশত কয়লা খণ্ডক একত্ৰিত আৰু ৰাষ্ট্ৰীয়কৰণ কৰা। 7 নম্বৰ কামেশ্বৰ ৰাও কোদাবন্তীক ভাৰতীয় ষ্টেট বেংকৰ CFO হিচাপে নিযুক্তি দিয়া তৎপৰতা কি? অপশ্যন ক আছে ই বেংকৰ নেতৃত্ব দলক শক্তিশালী কৰে। অপশ্যন খ আছে ই বেংকৰ আন্তৰ্জাতিক উপস্থিতি সম্প্ৰসাৰিত কৰে। অপশ্যন ক আছে ই বেংকৰ ডিজিটেল ৰূপান্তৰৰ প্ৰচেষ্টা বৃদ্ধি কৰে। ঘত আছে ই বেংকৰ গ্ৰাহক আধাৰ বৃদ্ধি কৰে। উত্তৰ অপশ্যন ক ই বেংকৰ নেতৃত্ব দলক শক্তিশালী কৰে। কামেশ্বৰ ৰাও কোদাবান্তিক ভাৰতীয় ষ্টেট বেংকৰ CFO হিচাপে নিযুক্তি দিয়াটোৱে ইয়াৰ নেতৃত্ব দল শক্তিশালী কৰাৰ বাবে বেংকৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। ইয়াৰ অৰ্থ হৈছে যে বেংকৰ ব্যৱস্থাপনা ক্ষমতা বৃদ্ধিৰ বাবে নিযুক্তিটো গুৰুত্বপূৰ্ণ। 8 নম্বৰ ভাৰতীয় ষ্টেট বেংকত CFOৰ প্ৰাথমিক ভূমিকা কি? অপশ্যন ক বেংকৰ বিত্তীয় ৰণনীতি তদাৰক কৰা। খ বেংকৰ শাখা নেটৱৰ্ক সম্প্ৰসাৰিত কৰা। গ গ্ৰাম্য অঞ্চলত বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰচাৰ কৰা। ঘ ডিজিটেল ৰূপান্তৰৰ পদক্ষেপ ৰূপায়ণ কৰা। উত্তৰ অপশ্যন ক বেংকৰ বিত্তীয় ৰণনীতি তদাৰক কৰা। CFOৰ কামেশ্বৰ ৰাও কোদাভান্তিয়ে বেংকৰ বিত্তীয় ৰণনীতি তদাৰক কৰা, বিত্তীয় বিপদাশংকা নিয়ন্ত্ৰণ কৰা আৰু নিয়ামক প্ৰয়োজনীয়তামূলক অনুসৰণ নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ই সূচায় যে CFOৰ প্ৰাথমিক দায়িত্ব হৈছে বেংকৰ বিত্তীয় ৰণনীতি চম্ভালা। 9 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰত 4 জুলাই তাৰিখৰ তাৎপৰ্য কি? অপশ্যন ক আছে ই আমেৰিকানৰ বিপ্লৱৰ বাৰ্ষিক উদযাপন কৰে। খত আছে ই স্বাধীনতাৰ ঘোষণাপত্ৰ স্বাক্ষৰ স্মৰণ কৰে। গত আছে ই আমেৰিকান গৃহযুদ্ধত সমাপ্তি সূচায়। খত আছে ই প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ উদ্ঘাটন কৰে। ইয়াৰ উত্তৰ অপশ্যন খ স্বাধীনতাৰ ঘোষণাপত্ৰত স্বাক্ষৰ কৰাক স্মৰণ কৰে। জুলাই 4 তাৰিখ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা ঘোষণাক স্মৰণ কৰিবলৈ এক ফেডাৰেল বন্ধ। ইয়াৰ অৰ্থ হৈছে যে 4 জুলাই তাৎপৰ্যৰ স্বাধীনতাৰ ঘোষণাপত্ৰ স্বাক্ষৰ কৰাৰ সৈতে সম্পৰ্কিত। 10 নম্বৰ বিশ্বৰ 7টা আশ্চৰ্যৰ তালিকাত কোনটো স্থাপত্য ৰচনা অন্তৰ্ভুক্ত কৰা হোৱা নাই? গীৰ্জা মহান পিৰামিড। খ তাজমহল। ঘ চীনৰ মহান দেৱাল। ঘ খ্ৰীষ্টা ৰিডিমাৰ ষ্টেচু। উত্তৰ অপশ্যন ক গীৰ্জাৰ মহান পিৰামিড। সন্মানীয় প্ৰাৰ্থী হিচাপে বিশ্বৰ 7টা আশ্চৰ্যৰ তালিকাত গীৰ্জা গ্ৰেট পিৰামিড যোগ কৰা হৈছে, কিন্তু ই বিশ্বৰ আনুষ্ঠানিক 7টা আশ্চৰ্য তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এইকেইটা আছিল আজি প্ৰশ্নৰ উত্তৰ। আশা কৰোঁ উক্ত প্ৰশ্নৰ উত্তৰখিনি আপোনালোকক যথেষ্টখিনি আগন্তুক পৰীক্ষাসমূহত উপকাৰ সাধন কৰিব। আজিলৈ ইমানতে আমি ভিডিঅ'টো অন্ত পেলাইছোঁ। তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।